এই পুখুৰীটোৰ পাতটো খহি গৈছে, সেইকাৰণে গঁৰাল দিছিলোঁ যোৱা বছৰ। সেইখনো বৰষুণত ৰ'দত বাঁহবিলাক পচি গ'ল, এতিয়া তাৰ মানে মাটি ধৰি ৰখাৰ ক্ষমতা নোহোৱা হৈছে। সেইকাৰণে এতিয়া আৰু এখন নতুনকৈ গঁৰাল দিছোঁ। এই গঁৰালখন দি খহি যোৱা মাটিখিনি ধৰি ৰখাৰ কাৰণে চেষ্টা কৰিছোঁ। এতিয়া এই মাটি ট্ৰেক্টৰেদি পেলাইছিলোঁ এনেকৈ। এতিয়া সেই মাটিবিলাক ইয়াতে সেই মিলাই আছোঁ। এনেকৈ চাঙিত ভৰে ভৰে এই দাদাহঁতক লগাই দিছোঁ ভৰাবা, মইতো নৰোৱে, এনেকৈ লগাই দিছোঁ। এনাই এতিয়া এনেকৈ নি মিলাই আছে।